Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ অসমীয়াৰ পাঠ 11 নাম হ'ল অতীতক নাযাবা পাহৰি। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু সৰুকৈ আৰু ডাঙৰ ডাঙৰকৈ দুইটাই দিম, ঠিক আছে? যাক সৰুকৈ লাগে সৰুকৈ লিখি ল'বা, যাক ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি ল'বা। দুই ধৰণে দি দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাবা, ঠিক আছে? লগতে মই তোমালোকক ভিডিঅ'টোত কৈও দিম যে কোনবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব, ইম্পৰ্টেণ্ট হয় আৰু কোনবোৰ নাহে। সেয়ে ভিডিঅ'টো স্কিপ নকৰিবা, কাৰণ ভিডিঅ'টো মাজে মাজে মই কৈ দিম, গতিকে স্কিপ নকৰিবা আৰু শেষলৈকে চাবা। নেক্সট এইটো চেপ্টাৰৰ পৰা যদি বেলেগ ভিডিঅ' লাগে তোমালোকক কিবা, তেন্তে মোক কমেণ্ট কৰিবা, মই দিবলৈ নিশ্চয় ট্ৰাই কৰিম। বেলেগ ভিডিঅ' মানে যেনেকৈ মাজৰ কুৱেশ্যনৰ ভিডিঅ' বা বুজাই দিয়া ভিডিঅ', ঠিক আছে? যদি লাগে মোক কমেণ্ট কৰিবা। আজিৰ এই ভিডিঅ'ত মই তোমালোকক এই প্ৰশ্ন উত্তৰখিনি দিম আৰু অতি ধুনীয়াকৈ দিম, যাতে তোমালোকে এইবোৰ লিখিলে পৰীক্ষা একদম সম্পূৰ্ণ নম্বৰ পাব পৰা হ'ব। এতিয়া বোলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টে আমি 1 নম্বৰখিনি চাম, ঠিক আছে? 1 নম্বৰৰ একদম মধুনীয়া থলৈকে চাম, কৰ পৰা মধুনীয়া থলৈকে। পিছত আমি 2 নম্বৰখিনি চাম। এতিয়া 1 নম্বৰৰ ক প্ৰশ্নটো কি কৈছে আমাক, কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়? এতিয়া এইটো কুৱেশ্যনৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ, এটা এইটো আৰু এটা হালধীয়া কালাৰটো। যাক সৰুকৈ লাগে সিহঁতে হালধীয়া কালাৰটো লিখিবা আৰু যাক ডাঙৰকৈ লাগে সিহঁতে এইটো লিখিবা, ঠিক আছে? মই পঢ়ি দিছোঁ উত্তৰটো। উত্তৰ: মঠ মন্দিৰ, স্তূপ আদিৰ দৰে প্ৰাচীন আপুৰুগীয়া সম্পদসমূহ লগতে অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, বুৰঞ্জী, প্ৰসিদ্ধ স্থান, দলিল আদি যিবোৰ সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ বিষয়ে সদভেদ দিয়ে, তেনে সম্পদবোৰেই হৈছে কলা সম্পদ, ঠিক আছে? এতিয়া যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা উত্তৰটো। যিবোৰ সম্পদে আমাৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰে তাকে কলা সম্পদ বুলি কোৱা হয়, হ'ব? এতিয়া মই তোমালোকক ছাজেষ্ট কৰিম, তোমালোকে পাৰিলে ডাঙৰটো মুখস্থ কৰা, কাৰণ ডাঙৰটো মুখস্থ কৰিলে তোমালোকৰ 1 নম্বৰো নাকাটে, ঠিক আছে? ডাঙৰটো পৰীক্ষাত লিখিলে 1 নম্বৰো নাকাটে, কিন্তু সৰুটো লিখিলে তোমালোকৰ নাম্বাৰ কাটিব পাৰে, মই ৱাৰ্ণিং দি আছোঁ, ঠিক আছে? পিছত নক'বা যে মই সৰুটো লিখিছোঁ মোৰ নাম্বাৰ কাটিলে কিয়। সৰুটো লিখিলে নাম্বাৰ কাটিব পাৰে, কিন্তু ডাঙৰটো লিখিলে নাম্বাৰ নাকাটে, গেৰাণ্টি। সৰুটো লিখিলে নাম্বাৰ কাটিব পাৰে, কিয়? কাৰণ সৰু হৈছে বেছি ন। এতিয়া তোমালোকে ক'ব পাৰা কিয় দিছে ছাৰ আপুনি যদি সৰু হৈছে? এতিয়া মই সেইটো ক'ম তোমালোকক যে এই সৰুটো মই সেইসকল ষ্টুডেণ্টৰ বাবে দিছোঁ যোনে ডাঙৰ একেবাৰে মুখস্থ কৰিব নোৱাৰা। গতিকে একেবাৰে পৰীক্ষাত নিলিখাকৈ ভাল আছে কিবা এটা লিখি কিবা এটা নাম্বাৰ পোৱা, ঠিক আছে? গতিকে যোনে মানে একদমেই লিখিব নোৱাৰা তেওঁলোকে এই সৰুটো মুখস্থ কৰিবা, ঠিক আছে? নাম্বাৰ পাবা, কিন্তু বেছি নাম্বাৰ নাকাটে, কাটিলে 1, হাফ এনেকৈ কাটিব, বেছি নাকাটে কিন্তু। গতিকে এতিয়া খ নম্বৰটো উত্তৰ চাওঁ হা। কি কৈছে আমাক? খ নম্বৰটো উত্তৰ মানে প্ৰশ্নটো কি কৈছে আমাক, অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়? মানে কলা সম্পদবোৰে অতীতৰ কিহৰ বিষয়ে কয়? উত্তৰ হ'ব অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এই সম্পদবোৰে কয়। এতিয়া যাক সৰুকৈ লাগে সিহঁতে অকল সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এইটো লিখিলেই হ'ল, আৰু যাক ডাঙৰকৈ লাগে ধুনীয়াকৈ লিখি দিবা অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এই সম্পদবোৰে কয়, ঠিক আছে? এতিয়া গ নম্বৰ প্ৰশ্ন কি কৈছে আমাক, কোনবিলাক সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলে? উত্তৰ লিখিবা প্ৰাক ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা 100 বছৰ পুৰণি সকলো সম্পদকেই প্ৰত্নতাত্ত্বিক সম্পদ বোলে। এইটোৰ আৰু সৰু উত্তৰ নাই, কাৰণ এইটো আৰু সৰু কৰিব পৰা নাযায়, ঠিক আছে? গতিকে চবেই এইটোৱে লিখিব লাগিব। ঘ নম্বৰ প্ৰশ্ন, প্ৰত্নতত্ত্ব বুলিলে কি বুজা? পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ? এতিয়া এইটোৰো আৰু সৰু কৰিব নোৱাৰোঁ, এইটো সকলোৱে এইটোৱে লিখিব লাগিব, এইটো উত্তৰ। উত্তৰ লিখিবা প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নক প্ৰত্নতত্ত্ব বোলে। এই সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ বিষয়ে জানিব পাৰোঁ। চ' ষ্টুডেণ্টছ, মই যোনবোৰ সৰু কৰিব পাৰোঁ কৰি দিছোঁ, আৰু যোনবোৰ নোৱাৰোঁ সেইবোৰ কৰা নাই, কাৰণ এইবোৰ চোৱাচোন অলৰেডি সৰু হৈ আছে। ইয়াতকৈ আৰু সৰু কৰিব গ'লে তোমালোকৰ মানে দিগদাৰ হ'ব, আৰু ইয়াতকৈ সৰু কৰিব নোৱাৰিও, মেইন উত্তৰটো নোসোমাবই। এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা, পুৰণি দ্বাৰকা নগৰৰ অৱশেষ ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিল? উত্তৰ হ'ব পুৰণি দ্বাৰকা নগৰৰ অৱশেষ সাগৰৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিল। এতিয়া এই কুৱেশ্যনটোৰ আনচাৰ যাক সৰুকৈ লাগে সাগৰৰ তলৰ পৰা এইখিনি লিখি দিলে হ'ল, বাকীখিনি লিখিব নালাগে, আৰু যাক ডাঙৰকৈ লাগে গোটেইখিনি যেনেকৈ লিখিছোঁ এজ ইট ইজ লিখি দিবা। প্ৰথম 6 নম্বৰ, সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? উত্তৰ হ'ব সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। যাক সৰুকৈ লাগে এই প্ৰশ্নটোৰ উত্তৰ অকল গোৱালপাৰা জিলাত লিখি দিলে হ'ব, বাকী লিখিব নালাগে, আৰু যাক ডাঙৰকৈ লাগে এজ ইট ইজ লিখি দিয়া। দ্বিতীয় 6 নম্বৰ, তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিল? উত্তৰ লিখিবা তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ কৰা হৈছিল। যাক সৰুকৈ লাগে পোৰা মাটিৰ কুঁৱাৰ অৱশেষ এইখিনি লিখি দিলে হৈ যাব, আৰু যাক ডাঙৰকৈ লাগে এজ ইট ইজ লিখি দিবা। মই ইয়াত যেনেকৈ লিখিছোঁ একে ছেম লিখি দিবা।
বৰ্গীয় জ নম্বৰ সূৰ্য পাহাৰৰ খনন কাৰ্যত কি কি উদ্ধাৰ হৈছিল উত্তৰ লিখিবা সূৰ্যৰ পাহাৰৰ খনন কাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ জৈন ধৰ্মৰ আদি গুৰু নেমিনাথ আৰু ঋষভ নামৰ ভাস্কৰ্য শিৱলিংগ গণেশ আদিৰ মূৰ্তিৰ সমাৱেশ উদ্ধাৰ হৈছিল এতিয়া যাক সৰুকৈ লাগে অকলে তাত কালাৰে হাইলাইট কৰাখিনি লিখি দিবা আৰু যাক ডাঙৰকৈ লাগে গোটেইখিনি লিখি দিবা ঠিক আছে মইতো চাজেষ্ট কৰিম গোটেইখিনি লিখা কাৰণ ইমানখিনি যদি মুখস্থ কৰিব পাৰিবা এইখিনিতো পাৰিবা ন তো পাৰিলে গোটেইখিনি লিখি দিবা আৰু যদি নোৱাৰা শিলেৰে পৰা লৈ হৈছিলেলৈকে লিখিলেও হৈ যাব ঠিক আছে হৈছিলেলৈকে লিখিলেই হৈ যাব তোমালোকৰ ইচ্ছা তোমালোকে কি কৰা কাক কোনটো লাগে লিখি ল'বা এতিয়া ঝ নম্বৰ গোৱালপাৰা জিলাৰ পাগলাটেকত কি উদ্ধাৰ হৈছিল উত্তৰ হ'ব গোৱালপাৰা জিলাৰ পাগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপ উদ্ধাৰ হৈছিল এতিয়া এই কুৱেশ্যনটোৰ উত্তৰ যাক সৰুকৈ লাগে অকল পোৰা মাটিৰ বৌদ্ধ স্তূপ লিখি দিলে হ'ল বাকীখিনি লিখিব নালাগে আৰু যাক ডাঙৰকৈ লাগে গোটেইখিনি লিখি দিবা এজ ইট ইজ 9 নম্বৰ গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ দুবৰণিক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কিয় কোৱা হৈছে বুজাই লিখা এতিয়া এইটোৰ উত্তৰ মই দুটা লিখিছোঁ এটা ডাঙৰ এইখিনি পৰা এইখিনি লৈ এটা ডাঙৰ আৰু এই হালধীয়াখিনি সৰু ঠিক আছে এতিয়া যাক ডাঙৰকৈ লাগে সিহঁতে এনেকৈ লিখি ল'বা আৰু যাক সৰুকৈ লাগে সিহঁতে সেই হালধীয়াখিনি লিখি ল'বা ফাৰ্ষ্টে মই ডাঙৰখিনি পঢ়ি দিছোঁ উত্তৰ লিখিবা গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ দুবৰণিক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কোৱা হৈছে কাৰণ এই অঞ্চলত উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আগৰ সমাজ ধৰ্ম সাহিত্য ৰাজনৈতিক দিশ আদিৰ বহুতো তথ্য পোৱা যায় এটা কাম কৰিবা এই পৰা আৰু আগৰ মাজত এটা হেৰি হ'ব স্পেচ হ'ব ঠিক আছে অলপমান স্পেচ হ'ব মই দি দিছোঁ বাৰু এটা ঠিক আছে পৰা আগৰ সমাজ ধৰ্ম সাহিত্য ৰাজনৈতিক দিশ আদিৰ বহুতো তথ্য পোৱা যায় ইয়াৰ উপৰি খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি শিৱলিংগ আদিয়ে অতীতৰ ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰে এতিয়া এই প্ৰশ্নটোৰ উত্তৰ যাক সৰুকৈ লাগে এনেকৈ লিখিবা উত্তৰ দুবৰণি এই দুবৰণি আৰু প্ৰাচীনৰ মাজত এটা স্পেচ হ'ব ঠিক আছে দুবৰণি আৰু প্ৰাচীনৰ মাজত এটা স্পেচ দি দিবা এতিয়া হৈছে দুবৰণি প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ কাৰণ ইয়াৰ সন্ধানসমূহে পুৰণি সমাজ ধৰ্ম আৰু কলাৰ বিষয়ে মূল্যৱান তথ্য দিয়ে ঠিক আছে যাক যোনটো লাগে লিখি ল'বা এতিয়া মধুনীয়া ট নম্বৰ কি কৈছে আমাক গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ হৈছিল মধুনীয়া ট নম্বৰটো উত্তৰ লিখিবা গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা নটৰাজৰ মূৰ্তি উদ্ধাৰ হৈছিল এতিয়া মধুনীয়া ট নম্বৰৰ উত্তৰটো যাক সৰুকৈ লাগে অকল নটৰাজৰ মূৰ্তি লিখি দিলেই হৈ যাব আৰু যাক ডাঙৰকৈ লাগে এজ ইট ইজ মই যেনেকৈ লিখিছোঁ ইয়াত তেনেকৈ লিখি দিবা ঠিক আছে এতিয়া মধুনীয়া ঠ নম্বৰটো চোৱা কি কৈছে আমাক শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ সমাধি ক্ষেত্ৰ মৈদামসমূহ উদ্ধাৰ হৈছে মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি কি আছিল এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ্য আছে লিখা এতিয়া এইটো ইয়াতকৈ আৰু সৰু হ'ব নোৱাৰে ঠিক আছে ইয়াতকৈ সৰু হ'লে মেইন উত্তৰখিনি নোসোমাব প্ৰশ্নৰ ঠিক আছে গতিকে চবেই এইটোৱে লিখিব লাগিব গতিকে উত্তৰটো লিখিবা মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ আছিল মৃতকৰ লগত সমৰ্পণ কৰা শৰাই সফুৰা হাতী দাঁতৰ সামগ্ৰী সোণৰ অলংকাৰৰ অৱশেষ আদি এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় সমাধি ক্ষেত্ৰৰ সাদৃশ্য আছে ঠিক আছে এতিয়া ষ্টুডেণ্টছ মই তোমালোকৰ 1 নম্বৰৰ যিমানখিনি ডিছকাছ কৰিলোঁ একদম কৰ পৰা লৈ একেবাৰে তোমালোকৰ মধুনীয়া ঠলৈকে গোটেইকেইটা ইম্পৰ্টেণ্ট ঠিক আছে এতিয়া 2 নম্বৰখিনি শব্দ অৰ্থ লিখা ঠিক আছে এইবোৰ ইমানটা ইম্পৰ্টেণ্ট নহয় বেছিভাগ স্কুলতে প্ৰশ্ন নাহে ইয়াৰ পৰা কিন্তু কিছুমান স্কুলত আহি যাব পাৰে গতিকে দি আছোঁ কিন্তু ইমানটা ইম্পৰ্টেণ্ট নহয় কিন্তু 1 নম্বৰখিনি বহুত ইম্পৰ্টেণ্ট সেইবোৰ আহিবই সেইবোৰৰ পৰা যিকোনো এটা প্ৰশ্ন আহিবই ঠিক আছে এতিয়া 2 নম্বৰখিনি দি আছোঁ যিটো ইমানটা ইম্পৰ্টেণ্ট নহয় তোমালোকে যদি এৰি যাব বিচাৰা পাৰা কিন্তু তোমালোকৰ যদি স্কুলত এনেকুৱা শব্দ অৰ্থ দিয়ে তেতিয়া এৰি নাযাবা তেতিয়া আহিব পাৰে ঠিক আছে বেছিভাগ স্কুলতে পাৰিলে নিদিয়ে এতিয়া 2 নম্বৰ শব্দ অৰ্থ লিখাখিনি চাই লোৱা উত্তৰখিনি প্ৰত্নতত্ত্ব শব্দ হ'ব প্ৰত্নতাত্ত্বিক সম্পদৰ বিজ্ঞানসন্মত অধ্যয়ন যেনেকৈ ভগ্নাৱশেষ ইয়াৰ অৰ্থ হ'ব ভগা চিগা অংশ পুৰণি বস্তুৰ বাকী থকা অংশ উদ্ঘাটনৰ অৰ্থ হ'ব মাটিৰ তলৰ পৰা খান্দি উলিওৱা কাৰ্য ভাস্কৰ্যৰ অৰ্থ হ'ব শিলত কটা বা অন্য কোনো মাধ্যমেৰে কৰা শিল্প ঐতিহ্যৰ অৰ্থ হ'ব অতীতৰ পৰা চলি অহা পৰম্পৰা স্তূপ ইয়াৰ অৰ্থ হ'ব পূজা বা শ্ৰদ্ধাৰ বাবে সজা স্থাপত্যৰ বিশেষ ৰূপ ধূপ দম গৌৰৱ অৰ্থ হ'ব সন্মানো লিখিব পৰা নহ'লে মহত্বও লিখিব পৰা নহ'লে নিজৰ ওপৰত থকা ভাল ভাৱ লিখিব পৰা যিকোনো এটা লিখিলে হৈ যাব ঠিক আছে যিকোনো এটা লিখি দিলেই হৈ যাব ঐতিহাসিকৰ অৰ্থ ইতিহাস সম্বন্ধীয় এইখিনি আছিল এতিয়া 3 নম্বৰখিনি চাওঁ হা চমুটোকা লিখা এতিয়া চমুটোকা লিখাখিনিও তোমালোকৰ কিছুমানৰ কাৰণে
স্কুলত মানে যোনবোৰ স্কুলত চমু টোকা দিয়ে পৰীক্ষাত সেইবোৰৰ কাৰণে ইম্পৰ্টেণ্ট আৰু যোনবোৰত নিদিয়ে বাইদেউতে সিহঁতৰ কাৰণে নালাগে ঠিক আছে মানে চমু টোকা লিখাখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয় তোমালোকে চালেও চাব পাৰা নাচালেও নাই এতিয়া চমু টোকা লিখাখিনি ক নম্বৰ শ্ৰী সূৰ্য পাহাৰ এইটো তোমালোকক ডাঙৰকৈ লিখি দিছোঁ এটা আৰু এইটো সেই চমু টোকাটোৱে সৰুকৈ লিখি দিছোঁ যাক ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি লোৱা যাক সৰুকৈ লাগে সৰুকৈ লিখি লোৱা মই আৰু পঢ়ি দি নাথাকোঁ ইমান ঠিক আছে যাক ডাঙৰকৈ লাগে ডাঙৰকৈ লিখা আৰু যাক সৰুকৈ লাগে সৰুত লিখা তেনেকৈ খ নম্বৰ মৈদামৰ বাবে যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখা যাক সৰুকৈ লাগে সৰুটো লিখি লোৱা মই অলপ ৰখি দিছোঁ ভিডিঅ'টো প'জ কৰি লিখি লোৱা এতিয়া দুবৰণিৰ কাৰণে এইটো ডাঙৰ আৰু এইটো সৰু যাক যোনটো লাগে লিখি লোৱা তেনেকৈ নটৰাজৰ কাৰণে এইটো ডাঙৰ উত্তৰ এইখিনিৰ পৰা লৈ একেবাৰে এইখিনিলৈকে আৰু এইটো সৰু উত্তৰ যাক যোনটো লাগে লিখি লোৱা চমু টোকাখিনি ইয়াতে শেষ হৈছে এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কথা এটা কৈ দিওঁ যে মই তোমালোকৰ ক্লাছ 8 অসমীয়াৰ গোটেইবোৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ গোটেইবোৰ চেপ্টাৰৰ কুৱেশ্যন আনচাৰৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ তাৰে অলৰেডি কিছুমান বনালোঁ আৰু বাকী কিছুমান বনাবলৈ বাকী আছে ঠিক আছে চ' সেই সকলোবোৰ ভিডিঅ'ৰ প্লে'লিষ্টৰ লিংক তোমালোকৰ এই ডেছক্ৰিপশ্যনত দিয়া থাকিব এতিয়া তোমালোকৰ বহুতেই ক্লাছ 8ত উঠিছা ন চ' জানা চাগে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন উগাৰ আহিছিল দেই তো তোমালোকে চবে জানাই চাগে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন কেনেকৈ খোলে হয় এতিয়া কিছুমানে নাজানিব পৰা গতিকে যোনবোৰে নাজানা মই শিকাই দিছোঁ চোৱা তোমালোকে কি কৰিবা এই ভিডিঅ'টো এনেকৈ সৰু কৰি ল'বা সৰু কৰাৰ পিছত তোমালোকে এই মোৰ অপশ্যনটো দেখিছা মোৰ অপশ্যনটো ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ এই মোৰ অপশ্যনটো ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব ঠিক আছে এতিয়া তোমালোকে ইয়াত পাই যাবা ডাউনলোড PDF-ৰ লিংক ইয়াত ক্লিক কৰিলে তোমালোকে কি হ'ব তোমালোকৰ ক্লাছ 8 অসমীয়াৰ সকলো চেপ্টাৰৰ যিমান মই কুৱেশ্যন আনচাৰ দিছোঁ সকলোৰে তোমালোকে কি পাবা PDF নোটছ পাই যাবা ঠিক আছে যিবোৰ মানে মই এই ভিডিঅ'ত বুজাই দিওঁ PDF নোটছ পাই যাবা গতিকে যাক লাগে তোমালোকে ইয়াত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিবা খালি কিবা এটা পে' কৰিব লাগিব ঠিক আছে পিছত তোমালোকে প্লে'লিষ্ট লিংক পাই যাবা ক্লাছ 8 অসমীয়াৰ তাত ক্লিক কৰিলে তোমালোকে ক্লাছ 8 অসমীয়াৰ সকলোবোৰ ভিডিঅ' লিংক পাই যাবা পিছত হোৱাটছআপ চেনেল মোৰ ইনষ্টাগ্ৰামৰ পিছত ফেচবুকৰ এইবোৰৰ লিংক পাই যাবা গৈ পেলাই ফ'ল' কৰি দিবা ঠিক আছে আৰু মই তোমালোকৰ কাৰণে এটা এপ লঞ্চ কৰিম বুলি ভাবি আছোঁ ফিউচাৰত নামটো বাৰু এতিয়ালৈকে ভাবা নাই মই কিন্তু এপটো লঞ্চ কৰিলে ইয়াত লিংক দি দিম তোমালোকে গৈ পেলাই ডাউনলোড কৰি ল'বা ঠিক আছে এতিয়া মই যে তোমালোকৰ ডেছক্ৰিপশ্যনটো খুলিব শিকালোঁ এইটো হ'ব পাৰে তোমালোকৰ ইউটিউব যদি আপডেট হৈ যায় চেঞ্জ হৈ যাব পাৰে গতিকে এতিয়া মই যোন সময়ত ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ সেই সময়তো ডেছক্ৰিপশ্যনটো এনেকৈয়ে খোলে ঠিক আছে এতিয়া আমি 4 নম্বৰখিনি কুৱেশ্যন আনচাৰ চাওঁ বহুত প্ৰমোশ্যন কৰা হৈ গ'ল ন এতিয়া 4 নম্বৰ ব্যাখ্যা কৰাৰ মই দুটা উত্তৰ লিখিছোঁ ক নম্বৰ প্ৰশ্নৰ কাৰণে এইটো ডাঙৰ উত্তৰ আৰু এইটো সৰু উত্তৰ যাক যোনটো লাগে লিখি ল'বা ঠিক আছে ব্যাখ্যা কৰা এটাই আছে ন ক নম্বৰ এটাই আছে গতিকে মই পঢ়ি নিদিওঁ আৰু ডাইৰেক্ট উত্তৰটো কৈ দিছোঁ ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইটো ডাঙৰটো মানে আৰু ক নম্বৰ প্ৰশ্নটোৰ সৰু উত্তৰটো এইটো একেবাৰে এইখিনিলৈকে হয়লৈকে হ'ব তোমালোকে লিখি ল'বা মই পঢ়ি দিয়া নাই আৰু এতিয়া নেক্সট তোমালোকৰ ইয়াত জানু আহা দিয়া আছে অকণমান জানু আহাখিনি পঢ়িবা ইমানে ইম্পৰ্টেণ্ট নহয় পঢ়িলে পঢ়িব পৰা নপঢ়িলেও নাই পিছত তোমালোকৰ 5 নম্বৰ আহিব তলৰ শব্দবোৰৰ বিপৰীত শব্দ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা ঠিক আছে বিপৰীত শব্দ এইকেইটা ইম্পৰ্টেণ্ট লগতে তোমালোকৰ এতিয়া যে মই ক'লোঁ ব্যাখ্যা কৰা 4 নম্বৰ এইটো ইম্পৰ্টেণ্ট পৰীক্ষাত আহে এতিয়া 5 নম্বৰখিনি চাওঁ বিপৰীত শব্দ এইকেইটা আহিব ইম্পৰ্টেণ্ট মই উত্তৰবোৰ লিখি দিছোঁ চোৱা উপস্থিত অনুপস্থিত হ'ব চিনাকিটো অচিনাকি হ'ব প্ৰাচীনটো নবীন পৰিকল্পিত অপৰিকল্পিত ধ্বংস সৃষ্টি নবীন প্ৰাচীন দুৰ্বল শক্তিশালী বৈসাদৃশ্য আৰু সাদৃশ্য ঠিক আছে তোমালোকে চাই লিখি ল'বা এতিয়া নেক্সট তোমালোকৰ বাক্য ৰচনা কৰা 6 নম্বৰ এইকেইটা ইম্পৰ্টেণ্ট পৰীক্ষাত আহি থাকে ঠিক আছে চ' মই লিখি দি আছোঁ যাক লাগে তোমালোকে লিখি ল'বা ঠিক আছে এইবোৰ ইম্পৰ্টেণ্ট হয় ভগ্নাৱশেষ দি এইটো বাক্য ৰচনা কৰিবা মই পঢ়ি দিয়া নাই ইতিহাসৰ বাক্য এইটো উদ্ঘাটনৰ বাক্য এইটো উদ্ধাৰৰ বাক্য এইটো খনন দি এইটো বাক্য কৰিবা নিৰ্মাণ দি এইটো বাক্য ঐতিহ্য দি এইটো বাক্য আৰু আপুৰুগীয়া দি এইটো বাক্য এতিয়া 7 নম্বৰখিনি চাওঁ 7 নম্বৰখিনি কি কৈছে আমাক এটা শব্দত প্ৰকাশ কৰা এইখিনিও কিন্তু বৰ ইম্পৰ্টেণ্ট দেই মই উত্তৰবোৰ লিখি দিছোঁ চোৱা উত্তৰবোৰ এইবোৰ ডাঠ কালাৰ কৰাকেইটা এইকেইটা উত্তৰ ক নম্বৰটো উত্তৰ হ'ব ভগ্নাৱশেষ খ নম্বৰটো উত্তৰ হ'ব প্ৰত্নতত্ত্ব গ নম্বৰটো উত্তৰ সংগ্ৰহালয় আৰু ঘ নম্বৰটো উত্তৰ ভাস্কৰ্য তোমালোকে লিখি ল'বা কিতাপতে লিখা নে বহীত লিখি ল'বা এইকেইটা ইম্পৰ্টেণ্ট 7 নম্বৰকেইটা
এতিয়া 8 নম্বৰৰ প্ৰশ্নকেইটা এইবোৰৰ পৰীক্ষাত আহি থাকে প্ৰায় অভাৰহেড প্ৰজেক্টৰ বুলিলে কি বুজা কিছুমান স্কুলত নিদিব পাৰে কিন্তু কিছুমান স্কুলত দি দিব পাৰে সো 50-50 চান্সেছ এইবোৰ আহা ঠিক আছে সো তোমালোকে ফাৰ্ষ্ট টাইম যোনবোৰ বেছি ইম্পৰ্টেণ্ট বুলি কৈছোঁ সেইবোৰ মুখস্থ কৰি ল'বা পিছত যদি সময় বাছে এইবোৰ কৰিবা আৰু এতিয়া অভাৰহেড প্ৰজেক্টৰ বুলিলে কি বুজা ইয়াৰ উত্তৰটো এইটো হ'ব তোমালোকে চাই লিখি লোৱা মই আৰু পঢ়ি নিদিওঁ খ নম্বৰটোৰ অভাৰহেড প্ৰজেক্টৰৰ সহায়ত কি কৰিব পাৰি ইয়াৰ উত্তৰটো এইটো হ'ব লিখি লোৱা যেনেকৈ গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইটো হ'ব ঘ নম্বৰটোৰ উত্তৰ এইটো হ'ব আৰু ঙ নম্বৰটোৰ উত্তৰ এইটো হ'ব তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি লিখি লোৱা ওকে এতিয়া পিছত তোমালোকৰ এয়া ইমানখিনি যে প্ৰশ্নটো কৰিলোঁ সেয়াৰে এইবোৰ ইয়াত দিয়া আছে অভাৰহেড প্ৰজেক্টৰ বিষয়ে দিয়া আছে তোমালোকে চাব পৰা বাকী ঘ নম্বৰ প্ৰকল্প মানে প্ৰজেক্ট এইবোৰ নাহে তোমালোকৰ পৰীক্ষাত ঠিক আছে এইবোৰ ইম্পৰ্টেণ্ট নহয় প্ৰজেক্ট তোমালোকৰ পৰীক্ষাত কৰিব দিব নেকি নিদিয়ে চ' ইম্পৰ্টেণ্ট নহয় অলপমান বৰষুণ দি আছে দেই তোমালোকে অলপ নইজ পাব পৰা চ' তাৰ কাৰণে চৰি বাকী এইটো পাঠৰ প্ৰশ্নটো ইয়াতে শেষ লগ পাই আছোঁ নেক্সট পাঠত সুখ চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰলৈ সেই ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিৰ কাৰণে বাই